মজা মজা দিয়া এই বেয়া নাপাবা হা মানে আমি এনেকৈ ইউটিউবত ধেমালি ভিডিঅ' বনাওঁ মানে এওঁলোক গোটেইকেইজন ইউটিউবাৰ হয় গোটেইকেইজন খুব টাং বন্ধু বান্ধৱসকল আজি মই ওলাই যাম বুলি ভাবিছোঁ তিনিচুকীয়ালৈ মানে সূৰ্যোদয় আৰু গৌৰৱৰ লগত পৰমা আহিছে বোলে আহি মেলি লগ পাই গ'লো আমাৰ গৌৰৱ কায়েক সেইফালে আমাৰ চকাটো মানে পাম নাই চকাটো পাম নাই পাম চামিব লাগিব বোলা 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 কথাটো হ'ল এনেকুৱা ধৰণৰ যে গাড়ীখন গৌৰৱৰে নিম বুলি ভাবিছিলোঁ কিন্তু গৌৰৱৰ গাড়ীখন নিনো এতিয়া মানে মোৰ গাড়ীখনে লৈ যাম এইফালে গৌৰৱে গাড়ীখন বিকিব বোলে কিমান দামত বিকিবা এখন 1,80,000 যদি কোনোবাই ল'ম বুলি ভাবিছে কমেণ্ট কৰিব পাৰে পৰমাক ফোন কৰিলে নাই কৰিলা ন তো এতিয়া আমি পৰমাক লগ কৰিবলৈ গৈ আছোঁ পালোহি এতিয়া তিনিচুকীয়া টাউন আৰু আমি আহিলোঁ নপুখুৰী পাৰ্কত মানে নপুখুৰী পাৰ্কতে আহিব পৰমা তো তাক লগ কৰিম বহুত দিনৰ পাছত তেতিয়ালৈকে বোলে পৰমা নাহে তেতিয়ালৈকে বোলে ইহঁতি খায়ে থাকিব কিবা ন কিবা নেক্সট প্লেটৰ কাৰণে আকৌ বনাইছে এইফালে গৌৰৱে খালোঁ এক প্লেট খালে পৰমা ফোন এটা কৰে আকৌ 3 প্লেট খালে বা তো বহুত দেৰি অপেক্ষা কৰি কৰি আমাৰ এইফালে আহি পালেহি পৰমা গগৈ ঔৰা পৰমা ভালতো এই ব্লগিঙত লাগি গ'ল বাৰু কি কৰিবা তোমাৰ পৰা শিকিছোঁ এতিয়া মানে পৰমাই মানে অলপ প্ৰেংক কৰিম বুলি কৈছে নপুখুৰী পাৰ্কত তো সেইটো কাৰণে মানে কেমেৰা চেমেৰা ৰেডি কৰিছে একদম মানে চাইলেণ্টলি কৰিব লাগিব গোটেই প্ৰেংকটো গতিকে আজি মানে প্ৰেংক ডাইৰেক্ট লাইভ দেখিম বুলি ক'লে আগতে নীতিন দাই গাৰ্লফ্ৰেণ্ডৰ লগত আহে আজি অকলে আহিছোঁ বেয়া লাগিছে বহুত দুখ লাগিছে আগতে ঢেৰ গাৰ্লফ্ৰেণ্ড আছিলে মোৰ পুৰা নপুখুৰী পাৰ্কত মানে পুৰা গাৰ্লফ্ৰেণ্ড লৈ আহোঁ কিন্তু এতিয়া এজনীও গাৰ্লফ্ৰেণ্ড নাই এতিয়া সেইটো কাৰণে ল'ৰা লৈ আহিছোঁ এতিয়া ঠাণ্ডাত আহিছোঁ কিন্তু প্ৰথমে পৰা দ্য বিউটি অফ নপুখুৰী এতিয়া প্লেনিং চলি আছে মানে কেনেকৈ প্ৰেংক কৰা হ'ব পৰমাই মানে প্ৰেংক কৰি আছে আৰু বগা চাৰ্ট পিন্ধি আছে মই জুম কৰি দিছোঁ ঠিক আছে আপোনালোকে অকণমান চাব সেইফালে চাওক পৰমাই একদম সৰু সৰু ল'ৰা কেইটামানক প্ৰেংক কৰি আছে সিহঁতক এতিয়া প্ৰেংক কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু প্ৰেংক নহ'ল ইচকা চেহেৰা লাল হৈ গ'ল পুৰা বহুত বেছি ভয় খালে বাৰু যি কি নহওক সৰু ল'ৰা আছিলে দিয়া এই বেয়া নাপাবা হা মানে আমি এনেকৈ ইউটিউবত ধেমালি ভিডিঅ' বনাওঁ মানে আমাৰ চেনেল এটা আছে তোমাৰ ডিমো প্ৰেংক বা ভাইৰেল পিজি বুলি আছে মানে ইউটিউবৰ চেনেল এটা তো গোটেইকেইজন এওঁলোক ইউটিউবাৰ হয় গোটেইকেইজন হাঁহি দেখিছোঁ সঁচাকৈ বহুত ভাল লাগিছে প্ৰেংক কৰিবলৈ কিন্তু বহুত দম লাগিব দেই সঁচাকৈ দেই মাক কদম বকু হিলি যায় মানে একদম দেখি একদম ৰিয়েল এক্টিং লাগিব একদম কোনোমান তাত ফেক দেখিব নালাগিব মানি গ'লো দেখি কেনে অলপ আগত মানে আৰু সৰু সৰু ভাইটি দুটাক প্ৰেংক কৰিলে ইহঁতিকেইটা তো এইফালে তো সিহঁতি তেতিয়া যথেষ্ট ভয় খালে চাগে ভয় লাগিলে নাই পুৰা ভয় লাগিলে এতিয়া মানে প্ৰেংক কৰি থাকোঁতে ইয়াতে মানে কাৰাটে ফাউণ্ডেশ্যন ফালৰ পৰা ৰানিং এটা চলি আছে সাংঘাতিক ধৰণৰ প্ৰেংক কৰিলোঁ মই অলপ মানে ৰিয়েল এক্টিং কৰিলোঁ এই দাদাৰ লগত মানে মোৰ ৱাইফক ফোন কৰিছে বুলি একদম দাদা ভয় খাই গ'ল অলপ ভয় খালে না কওকচোন অলপতো আৰু কনফিউজ হ'লোঁ আৰু সেইজন পৰমা এইফালে আহি গ'ল এতিয়া দীপক পাৰ্কৰ পৰা ওলাই আহিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই এইফালে পৰমাকো দিম এতিয়া বাই বাই পৰমা বাই বাই এইফালে ফালি গ'লগৈ প্ৰেংক কৰোঁতে মই কাজিয়া বুলি কোৱা নাই নিজে মোক দম দিব আহিছে হ'ব এনেকুৱা একচুৱেলি সৰু ল'ৰা আছিলে ভয় লাগিলে বাৰু মানে কি হ'ল মইতো ভাবিছিলোঁ সি গম পাই যে মই ঘুচা মাৰিলে মোক ভাগি সেইকাৰণে হাতখন এনেকৈ ফালি পেলালে নিজে বেচেৰাটো বাৰু যি কি নহওক আজিলৈ ব্লগটো ইমানে ধন্যবাদ থাকিল আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ